কচ মাছটো বইল কৰি খালে বেছি ভাল লাগে, ভাজিলে তেলটো বেছি হৈ পৰে কচ মাছ, সেইকাৰণে খৰিচা দি আজি বইল কৰিলোঁ। Ladies and gentlemen, are you ready? হেল্ল' ফ্ৰেণ্ডছ, আজি লৈছোঁ কচ মাছ বইল, এইপিনে আলুগুটিৰ দাইল, এইপিনে চালাড অকণমান বনাই লৈছোঁ, বিলাহী তিয়ঁহ জলকীয়া দি পিঁয়াজ দি, এইপিনে কেৰেলা এটা পুৰি লৈছোঁ, এইপিনে কচ মাছ বইল 2 পিচ লৈছোঁ। কচ মাছ মস্তি। কেৰেলা পুৰি লোৱা হৈছে। কচ মাছটো যিমান পাৰে বইল কৰি খাব লাগে, বইল কৰি খালে বেছি তেল লাগে, বইল কৰি খালে ভাল, ইমান পেট অসুখ নকৰে কচ মাছ। এইপিনে বিলাহী চালাডটো ভাল হৈছে। কচ মাছটো বইল কৰি খালে বেছি ভাল লাগে, ভাজিলে তেলটো বেছি হৈ পৰে কচ মাছ, সেইকাৰণে খৰিচা দি আজি বইল কৰিলোঁ।
এতিয়া ৰাতিপুৱা ভাত মুঠি খাই ল'লোঁ, আপোনালোকে নাই খোৱা আপোনালোকেও খাই লওক। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড পেজত গৈ ফ'ল' কৰি দিব। ছাবস্ক্ৰাইব কৰি নাপাহৰিব।